নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'ত আপোনালোকক মই দেখাম আপোনালোকে ফেচবুক পেজৰ বা আপোনালোকৰ ফেচবুক প্ৰফাইলৰ পাছপৰ্টটো কেনেকৈ চেঞ্জ কৰিব, কিয়নো আজিৰ ডেটত ফেচবুকৰ পাছপৰ্টটো ষ্ট্ৰং ৰখাটো অতি জৰুৰী হৈ পৰিছে। তো আপোনালোকক মই মোবাইল স্ক্ৰীনৰ লগত দেখাম আপোনালোকে ফেচবুকৰ পাছপৰ্টটো কেনেকৈ চেঞ্জ কৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি লাইক কৰিব। তো আহক ভিডিঅ' ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ ফেচবুকৰ পাছপৰ্ট চেঞ্জ কৰিবৰ কাৰণে হ'লে প্ৰথমে আপোনালোকৰ ফেচবুক এপছটো ওপেন কৰিব। তো ওপৰ চাইছে আপোনালোকৰ লগো দেখা আছে, ওপৰ লগত ক্লিক কৰিব, আপোনালোকৰ প্ৰফাইল টিভিত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াত চাব পাইছে ছেটিং এণ্ড প্ৰাইভেচি। তো ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰিব। তো ইয়াত মই ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰিলোঁ। তো চাব পাইছে ছেটিং এণ্ড প্ৰাইভেচিত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিলে। আৰু পিছত আপোনাক কি কৰিব লাগিব, ইয়াত আপোনাৰ ওপৰ চাইছে ছেটিং। তো ছেটিঙত ক্লিক কৰিব লাগিব। তো ছেটিঙত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি কি কৰিব লাগিব, এতিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াত চাব পাইছে পাৰ্চনেল ডিটেইলছ এণ্ড আপোনালোকৰ পাছপৰ্ট এণ্ড ছিকিউৰিটি, ইয়াত আপোনালোকৰ ক্লিক কৰিব লাগিব। তাৰপিছত চাব পাৰিছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপুনি ইয়াত তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত ইয়াত চাব পাৰিছে পাছপৰ্ট এণ্ড ছিকিউৰিটি। তো পাছপৰ্ট এণ্ড ছিকিউৰিটিত ক্লিক কৰিব লাগিব আপোনালোকৰ পাছপৰ্ট চেঞ্জ কৰিবলগীয়া হ'লে। তো ইয়াত মই পাছপৰ্ট এণ্ড ছিকিউৰিটিত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিলে। তো ওপৰত চাব পাৰিছে চেঞ্জ পাছপৰ্ট। তো আপোনালোকৰ চেঞ্জ কৰিব পাৰিব পাছপৰ্ট। এতিয়া চাব পাৰিছে, এতিয়া ভিডিঅ'টো স্কিপ নকৰিব। তো ইয়াত মই চেঞ্জ পাছপৰ্টত ক্লিক কৰিলোঁ। কৰাৰ পিছত ইয়াত চাব পাৰিছে আপোনালোকৰ ইনষ্টাগ্ৰামৰ যিমান পেজ আছে ইয়াত শ্ব' কৰিব, আপোনালোকৰ ফেচবুক পেজ যিমান আছে শ্ব' কৰিব। তো মই ফেচবুকৰ পাছপৰ্ট চেঞ্জ কৰিম ওপৰৰ প্ৰফাইলত। তো আপোনালোকৰ প্ৰফাইলটো চিলেক্ট কৰি ল'ব। তো মই প্ৰফাইল চিলেক্ট কৰিলোঁ, চাব পাৰিছে। তাৰপিছত ইয়াত প্ৰথমে আপোনালোকৰ কাৰেণ্ট পাছপৰ্ট চাব পাৰিছে, কাৰেণ্ট পাছপৰ্ট। তো মই চেঞ্জ কৰিছিলোঁ 12/7/2025 তাৰিখে মই পাছপৰ্ট অলৰেডি চেঞ্জ কৰিছিলোঁ। এতিয়া যদি আপুনি পাছপৰ্টটো চেঞ্জ কৰিব বিচাৰে, প্ৰথমে আপোনাৰ যোনটো পাছপৰ্ট আছিলে ফেচবুকৰ বা আপোনাৰ ফেচবুক পেজৰ, যদি আপুনি প্ৰথমৰ পাছপৰ্টটো নাজানে, মই আপোনালোকক পিছত দেখাম কেনেকৈ আপুনি ফৰগেট কৰি চেঞ্জ কৰিব পাৰিব। প্ৰথমে আপোনালোকৰ যোনটো পাছপৰ্ট আছিলে, আপুনি যদি পাছপৰ্টটো জানে ইয়াত আপুনি পাছপৰ্টটো দি দিব, প্ৰথমে যোনটো পাছপৰ্ট আপোনাৰ আছিলে। তাৰপিছত নিউ পাছপৰ্ট, তো চাব পাৰিছে ৰিচেণ্ট ৰিটাইপ টু পাছপৰ্ট, মানে চেম পাছপৰ্ট আপোনাক দিব লাগিব। তো ওপৰত আপুনি যোনটো নিউ পাছপৰ্ট দিব, তলত আপোনাৰ চেম পাছপৰ্টটো দিব লাগিব, এটা আখৰ যাতে ভুল নহয়। তো চেম পাছপৰ্ট দিয়াৰ পিছত আপুনি ইয়াত চাব ৰিভিউ আহিব অপশ্যন তলত। তো আপুনি ৰিভিউত ক্লিক কৰি ৰিভিউত পঠাব পাৰিব, আপোনাৰ পাছপৰ্টটো চেঞ্জ হৈ যাব। আৰু যদি আপোনালোকৰ পাছপৰ্ট প্ৰথম যোনটো পাছপৰ্ট আছিলে এইটো যদি মনত নাই, আপুনি কেনেকৈ চেঞ্জ কৰিব এতিয়া আপোনালোকক মই দেখাম। যদি আপোনাৰ প্ৰথম যোনটো পাছপৰ্ট আছিলে এইটো আপুনি নাজানে, তো কি কৰিব, ইয়াত চাব পাৰিছে তলত ফৰগেট ইউৰ পাছপৰ্ট। তো আপোনালোকে ফৰগেট ইউৰ পাছপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP যাব, যোনটো পাছপৰ্ট মানে যোনটো ফেচবুক খোলা আছে যোনটো মোবাইল নম্বৰত, আপোনালোকৰ হোৱাটছআপত নহ'লে টেক্সট মেছেজত আপোনালোকৰ OTP যাব। OTP ফিল আপ কৰাৰ লগে লগে আপোনালোকৰ নিউ পাছপৰ্ট আহিব। আপোনালোকৰ এনেকুৱা ধৰণৰ নিউ পাছপৰ্ট আহিব। আপুনি নিউ পাছপৰ্টত আপুনি নতুনকৈ পাছপৰ্ট চিলেক্ট কৰি ল'ব। দুটা পাছপৰ্ট চেম হ'ব লাগিব। তো দুটা পাছপৰ্ট চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ৰিভিউত অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছপৰ্ট চেঞ্জ হৈ যাব।